হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰি ইনফো ইউনিক ব্লগাৰলৈ। আজি বহুত দিনৰ মূৰত ব্লগ এটি বনাম বুলি ভাবিলোঁ। এয়া সন্ধিয়া হৈছে, ঘৰত আছোঁ। বিয়া খাবলৈ যাব ওলাইছোঁ। মোৰ লগৰে ছোৱালী হয়। এতিয়া এজনী মোৰ মাও যাব। এতিয়া তাত গৈ দেখুৱাই আছোঁ কি হয়, চাই থাকিব ভিডিঅ'টি। আহি পালোঁ বিয়াৰ ঘৰ। বিয়াৰ ঘৰ কইনা আপোনালোকে এই খবক দেখিয়ে থাকে। এইটো এটা ইউটিউব চেনেল আছে, এই নামো প্ৰিয়ংকা, মোৰ নামো প্ৰিয়ংকা। আৰু কাষত এইবোৰ লগ আমাৰ ধুনীয়া লাগিছে আহি। তোমাৰ অনুভৱ কেনেকুৱা প্ৰিয়ংকা বাইদেউ? বহুত ভাল, ধুনীয়া। কেনেকুৱা? একদম থাকি যাব তোমাৰ বিয়াখন ইয়াতে দেই। দিনত কেইবাৰ ভোজ খাইছ? ভোজ কেইবাৰ খালি? মই একবাৰো সময় নাই। নাই গেল মা বাবু শিবপুত্র শিবশম্ভু সরজু উধর অপতপন্ন সর্বৈশ্য শ্রী নামটো কব আপুনি নাথৈশ্য সমরপূর্বক স্বপুত্রী শিবপুত্রয়া শ্রীমতী প্রিয়ঙ্কা শুভবিবাহ আকৌ হাতটো কৰি এটা মন্ত্ৰ কৈ যাব। ওম নমো শিৱসতে ব্ৰাহ্মণ আছতে বিষ্ণু তেজসে সূৰ্যয় সবিত্ৰে সবত সবিত্ৰে অৰুণ দায়িনে ইদমৰ্ঘম ওম হ্ৰীং শ্ৰীং শ্ৰী সূৰ্যায় নমঃ। এয়া হৈছে তেল ভোজনীৰ নিয়ম। তেল ভোজনী বুলি কয়। কইনাক তেল শাৰী পিন্ধাই এনেধৰণে গা ধোৱা হয়। গা ধোৱাটো আপোনালোকক দেখুৱাম। এতিয়া বামুণে, এইটো হৈছে কইনাৰ দেউতা, বামুণে এনেধৰণে মন্ত্ৰ মাতি আছে। এতিয়া কইনা ওলাই আহিলে তেল ভোজনীৰ কাৰণে। তাৰপিছত কইনাক গা ধোৱা হ'ব। ওম ভূৰ্ভুবস্য ভগৱতে নমঃ শিৱায় নমঃ। ওম ভূৰ্ভুবস্য ভগৱতে নমঃ শিৱায় নমঃ। ওম ভূৰ্ভুবস্য ভগৱতে নমঃ শিৱায় নমঃ। কোনটো দি দিব? চাওঁ লৈছোন। পকাদিলি হাইস্কুলৰ টিচাৰ হেডমাষ্টাৰ আছে। এতিয়া ক'লে নাই চিনিয়ে নাপালে মানে বাহিৰত থকা যে মানুহখিনি অসুবিধা হয়। আমাৰ নতুন প্ৰজন্ম তিনটা নে তিনশো পঁচষ্ঠি কম পঁচষ্ঠি পাত্ৰ কম ধ্যান শতম কম ধ্যাসা সবনতম বহুনাম ধ্যানী মনে ন পঁচষ্ঠি পাত্রে দুপুৰীয়া
মই কি 12টা বজাত হয় নেকি তোক মই ফোন কৰি নক'লো নাই নাছিলোঁ মোবাইল দিনত কি কৰি আছে কত হৈ আছে না তুমি জুই কই না তুমি জুই কেনেকুৱা লাগিছে অনুভৱ ইউটিউবাৰ প্ৰিয়ংকা ইউটিউবাৰ অনুভৱ কেনেকুৱা হা একো গম নাপা দৰাই ফটো চটো পাইছা না কেতিয়া আহিব দৰা বঢ়িয়া এতিয়া তুমি গা ধুবা হাতখন লাগি আছে না তাকেতো মেকআপো যাব নাই এতিয়া আমি চব কইনাৰ বন্ধু এয়া লক্ষ্য এই ভাৰ্গৱ প্ৰিয়ংকা মই প্ৰিয়ংকা মানে সিটো পশ্চিমলে পিঠিয়ে পানী দিয়া ঐ নাম পানীয়ে কান্দে বাচা যমুনাৰে জন আইৰে বৰ পদূলিতে হালিয়াছে মৰ তলেহে ৰাম ৰাম ৰাধা স্নান কৰে কামাই বৰি মৰ তলেহে ৰাম ৰাম ৰাধা স্নান কৰে মা হালধিৰে গা ধোৱাৰ পিছত দৰাই দিয়া পাটৰ সাজযোৰ পিন্ধি এনেধৰণে ৰুমত থাকিব লাগে এই জেগাতে মই তাৰ এটি ভিডিঅ' লৈছিলোঁ যদিও অতি দুখনে আছিল দৰা আহিল দৰা এয়া ফটকা ফুটাইছে একদম পুৰা তামাম ফটকা ফুটাইছে দৰাই ঘৰিয়াই চকু কণা কৰিব খুজিছে নেকি আপোনালোকে চাউল মাৰি
চাবিচোন Video. মোবাইলকে দাঙি লৈ যাব ন লাজ লাগে আকৌ আগফালে যাবলৈ চাতাৰ কিমান আচ্ছা আচ্ছা বঢ়িয়া কি লেন্স এটি মৰমতে মইনা জান মইনা যি আৰু জোৰকে জোৰকে ইমান লাজ জৰাৰ আমি শুনে নাই টানকে জোৰকে তুমি মোৰ বুকুৰে ওহিলা বাখৰমণি কতনো গৈ আছিলা বিচাৰি মই পুৰাইলা কতনো গৈ আছিলা বিচাৰি মই পোৱা নাই কেনেকে খুলি
তাৰ লগত বিয়া হ'ব আমাৰ কন্যা কিন্তু নাখান্দে দেই পিছুৱাই দেই অলপ ইফালে নকওঁ সপোনে উঠি আছে চুৱেটাৰ আছে মোক অলপ জিগা দিব মই আৰু কৰিব এতিয়া কি কৰিব এখন ইফালে দিয়ক কন্যা শংকৰাণী বিদায় বিশ্বয় দিব স্বৰূপিনে কৰাই গৰম আৰু এটা জন্ম প্ৰতি যত পাপং ভজে ময়া কীৰ্তন হে ক্ৰমশ স্বৰ্গ দাঁতি নমত আকৌ হিতা তা হিতা বাচাৰি লক্ষী গ'লে তেওঁ দেখা নাপায় বহ পানী হ'ব বোলে যে পাতি যাব তাহলে বুঝুন পাতি নালগিব মিহি চব বস্তু পইচা হয়তো হয় বাৰু পইচাৰ কাৰণে চব পইচা আছে এনেই আছে মা লালি এই হচ্ছে এতিয়া হাতৰ পৰা এৰি দিয়া হাতৰ পৰা এৰি দিছো ৰাকেশ এতিয়া আগুৱাই আহা এতিয়া কাপোৰ পাই দিয়ক বান্ধৱী হিচাপত তুমি নমো নমো এতে হরিতে গন্ধে পুষ্পে রামনে কইনা টান দিয়ে অলপ বহুত দেখা হৈ আছে নমো সাধু নুমাই ফটো মাৰি আছো নুমাই দি অলপ এনে মিচিককে হাঁহি মাৰি আছে বাৰু এইটো বুজি পাইছো হ'ব হ'ব ইমান মান থাকিলে হৈ অ বঢ়িয়া বঢ়িয়া মুখখন দেখা ভালে
আচলতে অকণমান অনত টানি ভিডিঅ' কৰি আছিলোঁ বঢ়িয়া বঢ়িয়া মেজৰ সময়টো মেজৰ চিন এটা ধুনীয়া বঢ়িয়া মালা দিলৰে দিলৰে আজিৰ পৰা প্ৰিয়ংকা ৰাকেশৰ আকৌ ৰাকেশৰ প্ৰিয়ংকা এই দাঙিব এইটো পশ্চিমীয়া সংস্কৃতি বাৰু আমিও লওঁ য়েছ এক দুই তিনি আমি কৈ লাগি দিওঁ আমি কৈ লাগি দিওঁ কিন্তু এটাই আমার কইটা কিন্তু জিন্দাবাদ দিয়ে গিলা এটা একদম পুরা পিওর বিহু লাগে অমিতা অমিতা দক্ষিণ অং প্ৰজাপতি বিশ্বকৰ্মা মনো ভগৱতনা এৰং ব্ৰহ্ম ক্ষেত্ৰম পাঠ অং প্ৰজাপতি বিশ্ব বিয়াত প্ৰয়োজন কাৰণ যেহেতু 3:30 মধুৰ যুগ্ম জীৱনৰ একদম পুৰা পৰ্বতত মই নাজানো আখৈ তোলা মৰমৰে ভাই যোৱাই নহয় মৰমৰে ভাই দুভাগ ৰাতিয়া হৈ তুলি মন চিঙা যায় মন চিঙা যায় মন চিঙা যায় মাই ধৰে কাহৰ কাহিত দেউতাই দিয়ে ঘি ঘিউ মা দেউতাৰ চকুৰ মণি নাজানো আৰু বেয়া কিপৰ্ড নাই কি গাম নীলা চৰাই ঐ নীলা চৰাই দূৰৈত বিয়া দিলেও আনোতা নাই পুতি নিশাতে উঠিবা শুই বাহি বন কৰিহে জ্বলাবা জুই পেলাবই লাগিব চোতালৰ জাবৰ শুনিবই লাগিব শাহু আই জগৰ হাতত পাণ বটালৈ দেউতাৰাক মাতা গৈ মৰমৰ দেউতা ঐ যাবলৈ ওলালো যাবৰে সময়ত সেৱাহে জনালো এতিয়া তৰা কদা দুজনে আহি চাৰিখন একদম আস্তে আস্তে হেৰি কৰি দিয়ক আস্তে এইখিনিয়ে মেইন বস্তু এইখিনি থাকিব এই তেৰি ককাৰ মুঠাটো আহে মাথাটো আহিছে প্ৰথম
এতিয়া পানত বা মই নাম্বাৰটো দি দিম মই হোৱাটছএপত পঠাই দিম দেই গৈছোঁ লালা চলি আইছা আস্তে আস্তে আনি থাকি ফেলে উত্তর দিকে আনি থাকা সাইলেন্সার এটা বাজাছো নাকি প্রিয়ঙ্কা কোৱা যাব ভালকে ক'ব পাৰা আমাক ক'ব লাগিব এনাৰ্জিটো কম আছে নাই নহ'লে কোনো কথা নাই এনাৰ্জিটো কমি গৈছে ন বাকি আছে বাকি দুটা কাম বাকি আছে নাই আমাৰ এটা কথা আছে জানো মিটাৰ টেষ্ট মিটাৰ সম্পূৰ্ণ ঠিকনাটো অসমীয়া তাত মাজৰ অকে চ' কিবা লাগে পিন নম্বৰ তাৰ যিহেতু আমাৰ দৰাটো ধুনীয়া আমাৰ সম্পূৰ্ণ জানো তোমাৰ ধুনীয়াকে এড্ৰেছটো ক'লে হ'ল কি ক'লে চাপৰ্ট কি আৰু কৈ দিব ধুনীয়া কৈ দিয়া ধুনীয়া কথা ঔটোলা তাৰপিছত ডাকঘৰ পোষ্ট অফিচটো অসমীয়াত কি ডাকঘৰে হ'ব আৰু পিন নম্বৰ পিন নম্বৰটো ডাক সূচক নম্বৰ পিন নম্বৰটো অসমীয়াত ক'ব দিছিলা বিবা
এনেধৰণে মই প্ৰিয়ংকা আৰু ৰাকেশৰ বিয়াখন সৰুকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মূলতঃ আমাৰ অসমীয়া সমাজত বিয়াৰ নীতি নিয়মসমূহনো কেনেধৰণৰ তাৰ বিষয়ে জনাবৰ বাবে মই এই ভিডিঅ'টি কৰিছিলোঁ। তাৰপিছত দৰা আৰু কইনাক ডেকা ৰুমত বহুৱাই চাহ খাবলৈ দিয়া হয় আৰু দৰাই কইনা ঘৰৰ মানুহক মান ধৰে। তাৰপিছতহে কইনাক লৈ যোৱা হয়। কইনাই কন্দা ভিডিঅ'টো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলটোৰ চাৰ্জ শেষ হৈ থাকিল। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।